পুৱা আজি ৰাতিপুৱা ধামাকাতে ৰ'দ ওলালে দেই। তো ৰ'দ ওলোৱাৰ কাৰণে ডিমু নদীত আহিছিলো, জেচিবিয়ে নাই, মালো ইমান ভাল নাই, তো কি কৰিম। এয়া নদীৰ পানী অলপ শুকালে বাৰু। ডিমু নদী কিমান ধুনীয়া ভিউ ইয়াৰ দেই, আৰু ইয়াত ট্ৰেক্টৰ লাগি আছে, আৰু ইফালে পাহাৰটো চাওক গাই চাওক, তো বহুত ধুনীয়া। আমাৰ গাঁৱৰ পৰা বেছি দূৰ নহয়, মাত্ৰ 8 কিলোমিটাৰ। তো আমি ইয়াৰ পৰাই টেন কেবেল উঠাই আৰু। তো যিহেতু মানে ইয়াৰ পৰা উঠাই মানে তো চাপৰি কোৱাৰী বন আৰু আছাম কোৱাৰী বন এইটো ডিমু নদীৰ, তো তাকে আমি চব ইফালে সোমাই, নহ'লে চাপৰিতে যায় বাৰু। তো পাহাৰটো চাওক একদম ইমান ধুনীয়া, তালে মানে চাই থাকিব মন যায়। এইটো চাৰিওফালে পাহাৰ, এইটো চাওক একদম ধুনীয়া পাহাৰটো। আৰু এইটো ইফালে কিবাটো ডিমু চাৰিআলিটো, তো পাহাৰটো এনেকাকে বৈ গৈছে, মানে চাওক বৈ যোৱা নাই, মানে ডাইৰেক্ট পাহাৰটো এনেকে গৈছে, ধুনীয়া চাওক, যাবলৈ কি ধুনীয়া। আৰু ইয়াৰ ৰাস্তা, তো ইয়াৰ পৰা নামে, আৰু এইটো চাওক দিকটো ধৰিবই পৰা নাই, পুৰা পানী বাঢ়িছিলে, এতিয়া শুকালে বাৰু। এইটো চাওক, আৰু এইটো যিটো ব্ৰিজ দেখিছে, তাৰ পৰা ৰাস্তা হ'ব, মানে ইয়াকে ৰাস্তা হ'ব তাত, ৰাস্তা হ'লে খুব ভাল হ'ব তাত। আৰু একদম যেতিয়া পিছবিলাক হ'লে মানে মানুহ পুৰা ভৰ্তি হ'ব ইয়াত দেই, একদম মানে ডেইলি পুৰা মানুহ ভৰ্তি হয় ইয়াত, পাৰ্টি খাবলৈহে, কিছুমানে এই নক'ব একদম যি টি খাবলৈহে কোৱা নিচিনা আৰু। আৰু জেচিবিটো এতিয়াই আহিছে, পুৰা মানুহ ভিৰ হয় মানে পিছবিলাকে, ধুনীয়া একদম পুৰা ভিউটো চাওক না। আৰু এইফালে ট্ৰেইন ব্ৰিজ গাইছ, এইটো আমাৰ ডিমু কিবাতে মানে, তাৰ পৰা গুচি আহিলোঁ মই। তো এইটো দেখিছে ন, দ্বীপটো দেখিছে ন, তো ইয়াত কিবা হ'ব মানে চুইমিং পুল হ'ব। আৰু ইয়াত ট্ৰেইন আলিখন, ট্ৰেইন গেটখন ওচৰৰ ফালে দেখুৱাম বাৰু। তাৰ পৰা আহিলোঁ মই, জেচিবি আহিছে এতিয়া। পাহাৰটো চাওক আৰু বহুত ধুনীয়া লাগে দেই সঁচাকে। ইয়াত এইটো ট্ৰেইন ব্ৰিজখন, তো ইয়াত চুইমিং পুল হ'ব, মানে চুইমিং পুল বহুত ভালে হ'ব ইয়াত, চুইমিং পুল হ'লে মানে একদম ধুনীয়া হ'ব। এতিয়া যাওঁগে মানে মই ঘৰত, যিহেতু জেচিবিও নাই, মালো ইমান ভাল নাই, তো তাকে যাওঁগে আৰু। যাবলৈ আহিছিলোঁ ডাইৰেক্ট ট্ৰেক্টৰটো লৈ আহিলে পইচা বেছি খৰচ হয় কোৱা নিচিনা, আৰু তেলটো জ্বলে না, বাইকৰ পৰা আহিলে তো কিমান জ্বলিব, 8 কিলোমিটাৰ, 1 লিটাৰ জ্বলিব হাইচ, তো বেছি নাখায়, তাকে বাইক লৈ চাবলৈ আহিছিলোঁ। তো এতিয়া যাওঁ বোলো, ষ্টপ চেন মাৰোগে মানে। তো দেখিছে, তো ইয়াত মানে আগত ট্ৰেইন ষ্টেচন আছিলে যে, তো ইয়াত মানে অলপ লাফৰা হোৱাৰ কাৰণে ট্ৰেইন ষ্টেচনটোৰ পৰা উঠাই বহুত জেং আছে। আৰু ট্ৰেইন আলিখন দেখিছে ন, তো বহুত ৰ'দ দিয়াৰ কাৰণে ইমান মানে ভালকে দেখি নাপায়। এইটো ওচৰৰ পৰা গৈ পিনে দেখুৱাইছোঁ। এইটো মই নদীৰ দ্বীপত উঠিলোঁ বাৰু, এইটো চাওক, তলত নামিছিলোঁ মই উঠনি, তো ভালকে দেখি নহয়, বহুত ৰ'দ যে, আৰু ইয়াত বহুত ধুনীয়া চাই, আৰু বহুত ধুনীয়া মানে পিছবিলাকে যিহেতু আহিলে বহুত মানুহ হয়, একদম যেনেকা মেলা লাগিলে ক'বাত যেনেকা মানুহ হয় ন, তো তেনেকুৱাই মানুহ হয় মানে। এইটো চাওক, বহুত ডাঙৰ এৰিয়া আছিলে, তো এইটো ট্ৰেইন ষ্টেচনৰ কিবা মানুহকেইটা থাকিছিলে, মানে ইঞ্জিনিয়াৰ হওক, প্ৰফেচাৰ যিয়ে হওক, মানে ইয়াত থাকিছিলে। আৰু ইয়াত এইটো গৰুৰ ৰখীয়ালকেইটা ইয়াত আহে আৰু গৰু চৰাবলৈ। ইয়াত ট্ৰেইন আলিখন চাওক, বহুত ধুনীয়া ন। তো এইটো ওচৰতে আপোনালোকক দেখালো, এইটো ট্ৰেইন আলি, ইয়াত গেট আছে, মানে তো পাৰ মই গাড়ী ঘোঁৰা পাৰ কৰিবলৈ, তো ইয়াত ট্ৰেইন আলি দিছে। ফাইনেলি মই 4 লাইন পালো, মানে মেইন ৰাস্তাত উঠিলো। আৰু আমাৰ ইফালে যিহেতু 4 লাইন হৈছে, বহুত ধুনীয়া, গাড়ীকেইটা ভং ভং পুৰা ফালি যায়। এতিয়া মই এইটো পাৰত যাব লাগিব, গাড়ী গৈ আছে, মানে এইটো ৰাতিপুৱা ইমান গাড়ী ভিৰ নহয় ন, পাৰ হ'বলৈ ইমান অসুবিধা নহয়। পিছত মানে এনেকে গাড়ী ভিৰ হয়, পাৰ হ'বলৈ বহুত অসুবিধা। এইটো 4 লাইন চাওক না, একদম ধুনীয়া, চাবলৈ বহুত ধুনীয়া, আৰু গাড়ীকেইটা পুৰা স্পীডত যায়, ভাং ভাংকে বহি।